সেইকাৰণে মিছন ভূমিপুত্ৰৰ দুটা স্তম্ভ আমি ইয়াত নিৰ্মাণ কৰিছোঁ। সেইটো হ'ল যে আজিৰ পৰা কোনেও মেনুৱেলি কাষ্ট চাৰ্টিফিকেট নিদিয়ে। সেই সিস্টেমটো আজিৰ পৰা বন্ধ হৈ গ'ল। মোক কাষ্ট চাৰ্টিফিকেট লাগে, মই মোৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেটখন অথবা যি আমাক কাষ্ট চাৰ্টিফিকেট দিয়াৰ বাবে দায়িত্ব দিছে, মৰাণৰ ক্ষেত্ৰত মৰাণ সভা, ট্ৰাইবেলৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘ, মটকৰ ক্ষেত্ৰত মটক সভা, যাক আমি দায়িত্ব দিছোঁ, লাহে লাহে আমি দায়িত্ববিলাকো নিজৰ নিজৰ জাতিগত সংগঠনক আমি দিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। নাথ যোগীৰ কাৰণে নাথ যোগীয়ে দিয়ক, আহোমৰ কাৰণে আহোমে দিয়ক, আমাৰ গোৰ্খাৰ কাৰণে গোৰ্খাই দিয়ক, কাৰ্বিৰ কাৰণে কাৰ্বিয়ে দিয়ক, জনজাতিৰ কাৰণে তেওঁলোকে মিচিং বড়ো নহ'লেও ট্ৰাইবেল সংঘই দিয়ক, যি হওক সেই জনজাতি সংগঠনটোৰ বা অনুসূচিত জাতিৰ সংগঠনটোৰ কাষ্ট চাৰ্টিফিকেটখন তেওঁলোকে স্কেন কৰি দি দিয়ক, দেউতাকৰখন দি দিয়ক। এতিয়া যেতিয়া ডিচিৰ তাত কাগজখন আহিলে মই বুজিলোঁ যে ল'ৰাজনৰ নাম বিশ্বজিৎ দৈমাৰী, আধাৰ কাৰ্ডতো আছে বিশ্বজিৎ দৈমাৰী। তাক আৰু মই কিয় চাব লাগে? তাকতো চোৱাৰ কোনো দৰকাৰ নাই, কাৰণ আধাৰততো সি ভুল টাইটেল এটা লিখিব নোৱাৰে। কিন্তু আধাৰত যদি সি লিখে মই দত্ত, তেতিয়া দেউতাৰ নাম দত্ত, তেতিয়া মই চাব লাগিব যে এইটো সেই কোচ ৰাজবংশী চিডুল ট্ৰাইব সময়ৰে কিবা চাৰ্টিফিকেট নেকি। যদি ডিচিজনৰ মনত সন্দেহ হয় যে এই চাৰ্টিফিকেটখন প্ৰত্যক্ষভাৱে দিয়াটো উচিত নহয়, কম্পিউটাৰত আহিলে, কম্পিউটাৰত আহি মই চালোঁ, আমি কওঁ প্ৰাইমা ফেচাই, অৰ্থাৎ ৰণোজ পেগুৰ ল'ৰাজনে আজি বিশ্বজিৎ দৈমাৰী ল'ৰাজনে আজি ভুৱন পেগুৰ ল'ৰাজনে যেতিয়া চাৰ্টিফিকেট খুজিব চাবলগীয়া একো নাই, খালি আধাৰতে আমি চাম যে পেগু হয় নে নহয়, দেউতাকৰ নাম পেগু হয় নে নহয়, চব পেগু, ডিছপিউটেড টাইটেল তাত নাই। ঠিক আছে, মই চাৰ্টিফিকেটখন দিলোঁ, কোনো প্ৰব্লেম নাই। যদি মোৰ মনত অলপ সন্দেহ হ'ল যে নহয় এইটো মই বিপদত পৰিম, তেতিয়া সেই কাগজখিনি মাহৰ এটা নিৰ্দিষ্ট দিনত বা সপ্তাহৰ এটা নিৰ্দিষ্ট দিনত আমি কাষ্ট সংগঠনটোৰ হাতলৈকে আমি পঠাই দিম যে দিজ আৰ দ্য নেম, এপ্লিকেশ্যন হেজ কাম, MIS চিট এটা আমি জেনেৰেট কৰি দিম যে এই 20জন ল'ৰাৰ আবেদন আহিছে, 20জন ব্যক্তিৰ আবেদন আহিছে, মানুহজন আমেৰিকাতো থাকিব পাৰে, মানুহজন লণ্ডনতো থাকিব পাৰে, তাৰ পৰাই আবেদন কৰিছে। লিষ্টখন আমি কাষ্ট সংগঠনটোক দি দিম। আমি আশা কৰিম যে 3 দিনৰ ভিতৰত কাষ্ট সংগঠনটোৱে যাক দিব লাগে টিক মাৰি দি দিয়ক, যাক দিব নালাগে ঠিক আছে। আহিলে মোৰ পৰ্টেলত ঘূৰি লগে লগে মই চাৰ্টিফিকেটখন ইছ্যু কৰি দিম আৰু চাৰ্টিফিকেটখন মই ডিজি লকাৰত পঠাই দিম। তাৰ ফলত লাভ হ'ব কি, মই য'ত আছোঁ তাৰ পৰা মই এখন চাৰ্টিফিকেটটো ডাউনলোড কৰি ল'মেই, মোৰ মোবাইলত মেছেজ আহি যাব। অগত্যা কিবা কাৰণত যদি মোৰ চাৰ্টিফিকেটখন হেৰায়ো আমি ডিজি লকাৰৰ পৰা চাৰ্টিফিকেটখন আপোনাক আকৌ সেই মানুহজনে নিজে ৰিট্ৰিভ কৰি ল'ব পাৰিব। তাৰমানে কাগজ হৈ গ'ল, কোন চনত দিছিল, কোন ডিচিয়ে দিছিল, গোটেইখিনি পৰ্টেলত থাকি গ'ল আৰু কোনো কাৰণতে সেই ৰেকৰ্ডটো হেৰুৱাব নোৱাৰে। এতিয়া এই নিয়মত আমি চাৰ্টিফিকেটবিলাক দিয়াৰ পৰা আজিৰ পৰা আৰম্ভ কৰিম।